4টাকৈ বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপনিৰ্বাচন। প্ৰতিটো সমষ্টিৰ লগতে জনীয়া সমষ্টিতো উপনিৰ্বাচনৰ তৎপৰতা বৃদ্ধি পাইছে। ইটো দলে সিটো দলৰ বিৰুদ্ধে আৰম্ভ কৰিছে ৰাজনীতিৰ বোকাচতীয়াৰ খেল। ইতিমধ্যে কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী শামছুল হকে নিৰ্বাচনী ৰণকৌশল তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। বৰপেটা জিলাৰ কলগাছিয়াত জনীয়া সমষ্টিৰ ভিত্তিত প্ৰাক্তন বিধায়ক আব্দুছ সুবহানক সভাপতি হিচাপে লৈ এখন শক্তিশালী নিৰ্বাচনী প্ৰচাৰ সমিতিও গঠন কৰা হৈছে। সাংসদ আব্দুল খালেকে বিজেপি আৰু AIDFৰ লগত গোপন মিত্ৰতা আছে বুলি উল্লেখ কৰাৰ লগতে মজিবুৰ ৰহমান খানক সলনি কৰি তৌফিকুৰ ৰহমানক বলিৰ পথা সজুৱাইছে বুলি কৈ তেওঁৰ আমানতৰ ধন হেৰুৱাব বুলিও মত প্ৰকাশ কৰে। বলিৰ পথা কৰা হৈছে। তেওঁ বেচেৰা জীৱনৰ প্ৰথমটো নিৰ্বাচন খেলিছে, য'ত তেওঁৰ আমানতৰ ধন বাজেয়াপ্ত হ'ব আৰু পিছত গৈ বেলেগ বেলেগ ক'ব যে দুনিয়াই ভোট নিদিলে, আমুক নকৰিলে, তামুক নকৰিলে, সেই কথাবিলাক ক'ব। এটা মুছলমানৰ মাজত বিভাজন কৰাৰ এইটো এটা ষড়যন্ত্ৰ। সাংসদগৰাকীয়ে দলীয় প্ৰাৰ্থী জিকাই অনাৰ বাবে শক্তিশালী কৌশল অৱলম্বন কৰি সমষ্টিটোৰ চুকে কোণে দলীয় কৰ্মী সমৰ্থক আৰু সৰ্বসাধাৰণ ভোটাৰৰ লগত সাক্ষাৎ কৰি সকলোৰে পৰা আশীৰ্বাদ কামনা কৰা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত সাংসদগৰাকীয়ে কয় যে সমষ্টিটোত কংগ্ৰেছৰ ভেটি মজবুত আছে। বৃহৎ সংখ্যক ভোটৰ বিনিময়ত কংগ্ৰেছৰ প্ৰাৰ্থী শামছুল হক জয়ী হ'ব। ইফালে AIDFৰ হাফিজ ৰফিকুল ইছলামে বজাৰে বজাৰে ভোটাৰৰ সহায় বিচাৰি আশীৰ্বাদ কামনা কৰিছে। লগতে কংগ্ৰেছৰ সাংসদ আব্দুল খালেকক সুৰধাৰ সমালোচনা কৰি আব্দুল খালেক আৰু হিমন্ত বিশ্ব শৰ্মাৰ গোপন বুজাবুজি আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। হেমন্ত বিশ্বৰ বন্ধু আব্দুল খালেক চাহাব MP ইলেকশ্যনত হেমন্ত বিশ্ব ডাঙৰীয়া আৰু আব্দুল খালেক চাহাবৰ লগত কি হৈছে বা MP ইলেকশ্যনত কংগ্ৰেছ আৰু বিজেপিৰ কি আছিল এই কথাটো গোটেই বৰপেটাবাসী জানে। গতিকে খালেক চাহাবৰ মুখেদি UDFৰ লগত বিজেপিৰ লগত মিতিৰালি থকা বুলি কোৱাটো মই ভাবোঁ শোভা নাখায়। আৰু কেনেকৈ হ'ব পাৰে? আমি 3টা চিটত কেণ্ডিডেট দিয়া নাই। সেই 3টা চিটত যদি বিজেপিৰ লগত আমাৰ কিবা সম্পৰ্ক থাকিলেহেঁতেন, সেই 3টাত আমি কেণ্ডিডেট দিলে কংগ্ৰেছ 0 হ'লহেঁতেন। কিন্তু আমি সেই 3টাত কেণ্ডিডেট দিয়া নাই। কংগ্ৰেছৰ কাৰণে এটা সুবিধা আছে, সুযোগ আছে। গতিকে মই ভাবোঁ এইটো গোপন বুজাবুজি খালেক চাহাবৰ হেমন্ত বিশ্ব ডাঙৰীয়া বা বিজেপিৰ লগত আছে। তেখেতৰ ভিতৰৰ কথাটো মাজে মাজে আহি যায়। ৰফিকুল ইছলামে ইতিমধ্যে দলীয় কৰ্মী সমৰ্থকসকলক লগত লৈ প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে। কংগ্ৰেছ আৰু বিজেপি তেওঁৰ বাবে কোনো ফেক্টৰ নহয় বুলি স্পষ্ট কৰি দিয়ে। আনহাতে বিজেপিৰ মনোনীত প্ৰাৰ্থী তৌফিকুৰ ৰহমানে কয়, কেন্দ্ৰত আৰু ৰাজ্যত বিজেপি চৰকাৰ আছে, ইয়াত অন্য কোনো বিকল্প নাই। মই উপনিৰ্বাচনত কংগ্ৰেছ আৰু AIDFৰ হাৰ ভাঙিম। ৰাইজ মোৰ লগত আছে। AIDF সাম্প্ৰদায়িক দল বুলিও মন্তব্য কৰে তৌফিকুৰ ৰহমানে। বিজেপি সাম্প্ৰদায়িক দল নহয়, মোৰ কাৰো লগত প্ৰতিদ্বন্দ্বিতা নহয় বুলি মন্তব্য কৰে ৰহমানে। সেন্ট্ৰেলত বিজেপি চৰকাৰ, ৰাজ্যিকত বিজেপি চৰকাৰ, বেলেগ ৰাস্তা নাই। আছে জানো ৰাস্তা? নাই। যি ৰাস্তা আছে আমি বন্ধ কৰি দিছোঁ চব ৰাস্তা। সাম্প্ৰদায়িক বিজেপি নহয়, সাম্প্ৰদায়িক UDF মুছলমানক লৈ পেলাই তেওঁ ৰাজনীতি কৰে। আপোনালোকৰ সহযোগ পালে যি কৰিব লাগে মই কৰিম। মই ভাঙি দিম কংগ্ৰেছৰ দুৰ্গ, মই ভাঙি দিম UDFৰ দুৰ্গ। शेर भूखा रहेगा लेकिन घास नहीं खाएगा। বুঝি পাইছেনে? বাঘ ভোকেৰে থাকিব কিন্তু ঘাঁহ নাখায়। মই ঘাঁহ নাখায়। मुदाई लाख बुरा चाहे तो क्या होता है, वही होता है जो मंजूर खुदा होता है। জানিব পৰা মতে নেশ্যনেল পিপলছ পাৰ্টিৰ ছান মাহমুদ, CPIMৰ ৰুস্তম আলী, ডেমক্ৰেটিক পাৰ্টি অৱ ইণ্ডিয়াৰ ৰফিকুল ইছলাম, নিৰ্দলীয় হিচাপে আব্দুল জলিল তালুকদাৰ, সুভাষ সূত্ৰধৰ সহ মুঠ 9গৰাকীকৈ প্ৰাৰ্থীয়ে জনীয়া সমষ্টিৰ উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। মুঠৰ ওপৰত জনীয়া সমষ্টিত ৰাজনীতিৰ খেলখন হ'ব বেছ আকৰ্ষণীয়। ব্যুৰ' ৰিপৰ্ট, নিউজ ফৰ আছাম।